আজিৰ কাষ্টমাৰটো মোৰ বহুত পুৰণা কাষ্টমাৰ, বহুত ফ্ৰী হোম ডেলিভাৰী দিব লাগিব। তো মোৰ আহিছে, তো ডক্টৰৰ কাৰণে ঘৰক লৈ যাব লাগে আৰু খুব বাঢ়ি গৈছে বান্দৰৰ। মোৰ হৈছে আমাৰ বৰ্তমান ফাইনেল প্ৰজেক্ট। আৰু গাইজ যিসকলে নভবা চিন্তাকে গছ গছনিবোৰ কাটি তহিলং কৰিছে, সেইসকলে অলপ এনেকুৱা পৰিৱেশত আহি একবাৰ চাওক অলপ। হে গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল ট্ৰেভেল উইথ বিকে। আৰু আজিও মানে বহুতখিনি কাম আছে। তো আজিৰ দিনটো আৰম্ভণিতে মই আজিৰ মোৰ ব্যস্ততাটো আপোনালোকক জনাই দিওঁ, যিখিনি মোৰ বৰ্তমান প্লেনিঙত আছে। তো ফাৰ্ষ্ট প্লেনিং হৈ আছে, এতিয়া ফাৰ্ষ্ট ঘৰৰ পিনে যাম মানে পিছে তাৰ মানে বাৰ্থডে ফ্ৰেম যিটো ট্ৰেণ্ডিঙত লাগি আছে বৰ্তমান। তো সেই ফ্ৰেমটোৰ কাৰণে ফটোটো অলপ ডিজাইনিং কৰিব লগা আছে। তো ফাৰ্ষ্ট সেই ডিজাইনিংটো কৰিম, আৰু ডিজাইনিংটো কৰোঁতে অলপ টাইম লাগিব বাৰু। তাৰপিছত নেক্সট কাম আছে এখন শ্বৰ্ট ফিল্মটো আমি এডিটৰ কাম চলি আছিল, গম পাইছিলে। তো সেইখন সম্পূৰ্ণ ক্লিয়াৰ হোৱা নাই, মানে ময়ো সময় দিব পৰা নাই, মই কিমান ব্যস্ত আছোঁ গমেই পাইছোঁ ৰেগুলাৰ। আমি এতিয়া কি কৰিম, সেই শ্বৰ্ট ফিল্মখনৰ যিখিনি অলপ কাম আছে, দুটামান শ্বৰ্টৰ কালাৰ গ্ৰেডিং কৰিব লগা আছে আৰু কাষ্টিংখিনি কৰিব লগা আছে, আৰু সৰু সৰু কিছুমান ভুল আছে, সেইখিনি আমি অলপ শুদ্ধ কৰিব লগা আছে। তো সেইখিনি কৰিম, আৰু সেইখিনি কৰি উঠি যিটো ফটো ফ্ৰেম আছে, তো ফটো বান্ধি লৈ এটা কাষ্টমাৰকতো জানেই মই কিছুমান জেগাত ফ্ৰী ডেলিভাৰী দি আছোঁ। তো আৰু যিটো মোৰ কাষ্টমাৰ বৰ্তমান আজিৰ কাষ্টমাৰটো মোৰ বহুত পুৰণা কাষ্টমাৰ, বহুত ফ্ৰেম মানে লৈছে, আৰু লাগিলে মতাৰ পৰাই লয়, কিবা লাগিলে মতাৰ পৰাই লয়। তো মই ফ্ৰী হোম ডেলিভাৰী দিব লাগিব। তো মই যাম আগুৱাই মাখি পাটঘৰ আগুৱাই যাম, আৰু কাষ্টমাৰটো অলপ আগুৱাই আহিব, সেনেকৈ আমি বস্তুটো ডেলিভাৰ কৰিম। আৰু লগতে বৰ্তমান আজিৰ ৰুটিনখন এইখিনিয়ে। তো মাজত কিছুমান সালসলনি হ'ব পাৰে, বা কিছুমান কাম আহিব পাৰে, কিছুমান কেঞ্চেল হ'ব পাৰে, সেইটো পিছত কথা, সেইটো পিছত দেখি থাকিম। তো এতিয়া পটাপট ঘৰক লৈকেন যাওঁ, ঘৰক লৈকেন যাই আৰু মানে কাম আৰম্ভ কৰি দিওঁ। আজিৰ পথাৰত সুন্দৰ বতাহ জাকত তাৰমানে অলপ মজা ল'ব আহিছিলোঁহে, আৰু হঠাৎ মানে ঘৰৰ পৰা ফোন কৰিলে। আৰু আমাৰ যিটো ছাগলী আছে, ছাগলী বৰ্তমান আমাৰ এটাই, তো সেইটোৰ মানে কিবা অলপ বেমাৰ আজাৰ হৈ থাকে। ডক্টৰ আহিছে, তো ডক্টৰৰ কাৰণে ঘৰক লৈ যাব লাগে, আৰু ঘৰক লৈ যাই কি কৰিব লাগে, বেজি দিব বোলে। তো আমাৰ ছাগলীটোতো এই ছাগলী বল, এই বল বেজি দিব আজি, বল বল, এক ছেকেণ্ড, বল বল, এই বল বেজি দিব, বল 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 বল। তো গাইজ বৰ্তমান ছাগলীটো লৈ যাওঁ, ডক্টৰ আহি আছে, তো বেজি দিব বোলে আজি। কিয় বেজি নাছিলোঁ ভালকৈ। আৰু আমাৰ এই পথাৰত আহোঁৱে অলপ ভয়ংকৰ অৱস্থা হৈ আছে গাইজ, মানে এই বাঁহৰ তলত খুব বান্দৰ, মানে উৎপাত খুব বাঢ়ি গৈছে বান্দৰৰ। মই ক'ৰবাত দেখাব যদি দেখি আছোঁ বাৰু বান্দৰখিনি ক'ত আছে, বান্দৰ 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 ক'ৰবাত আছে গাইজ, এইবিলাক বান্দৰ। এই আহ দে, এই চাই বান্দৰ বান্দৰ, এই চক বান্দৰ, এক ছেকেণ্ড হ'ব, এইটো বান্দৰ চক, হাইট হাইট। আৰু বান্দৰবিলাকক চাই অলপ ভালো লাগে, আৰু কিন্তু আৰু উৎপাতৰ কাৰণে অলপ মানে খং উঠে। যিকি নহওক এতিয়া ঘৰত যাওঁ, ছাগলীটো ঘৰত দি দিওঁ, বাকী মোৰ আজি কাম আৰম্ভ কৰি দিওঁ। তো গাইজ বহুত সংঘৰ্ষৰ মাজত আছোঁ, মানে এটা ফটো ফ্ৰেমৰ ডিজাইনিং বৰ্তমান হৈ গ'ল। মোৰ কাৰণেতো এইটোৱে বেষ্ট লাগিছে। তথাপিও মই কাষ্টমাৰক ফোন কৰিলোঁ, কাষ্টমাৰ বোলে ঘৰত নাই। তো অলপ দেখালোঁ, ডেমোটো পঠিয়াই দিছোঁ। তো ডেমোটো চাব, ডেমোটো চিলেকশ্যন কৰিব, ক'ত কি ভুল আছে বা ক'ত কি কৰিব লগা আছে সেইখিনি কৈ দিব। তাৰপিছত ফাইনেল প্ৰজেক্টটো উলিয়াই দিম। ফাইনেল প্ৰজেক্টটো হোৱাৰ পিছত মানে দি দিব পাৰিম। মোৰ মতেতো এইটোৱে ফাইনেল প্ৰজেক্ট, মানে এইটো খুব ভাল হৈছে। তথাপিও সকলোৰে মাইণ্ডটো বেলেগ বেলেগতো, সকলোৰে পচন্দটো বেলেগ বেলেগ, সেইকাৰণে ডেমোটো মই পঠাই দিছোঁ। এতিয়া ক'ত কি কৰিব লগা আছে চিলেকশ্যন কৰি কৈ দিব, তাৰপিছত মই ফাইনেল প্ৰজেক্টটো উলিয়াই দিম। আৰু তথাপিও এইটো প্ৰজেক্টে আপোনাক ভালকৈ একবাৰ দেখাই দি আছোঁ। এইটো হৈছে আমাৰ বৰ্তমান ফাইনেল প্ৰজেক্ট। এইটো ফটো ফ্ৰেম ডিজাইনিং হৈ গ'ল, আৰু বৰ্তমান এইবিলাক ফ্ৰেম ট্ৰেণ্ডিঙত লাগি আছে। ট্ৰেণ্ডিং লাগি আছে মানে কি হৈ আছে, ইনষ্টাত ট্ৰেণ্ডিংটোহে আহিব সকলোকে এই চেম বিচাৰে। তো এইকেইটা বৰং ট্ৰেণ্ডিং ফটো ফ্ৰেম ডিজাইন বাৰু হৈ গ'ল। বাকী এতিয়া কাষ্টমাৰৰ কি পচন্দ হয় নহয়, এতিয়া কাষ্টমাৰৰ কথা ডেমো উঠাই দিছোঁ। তো গাইজ মই ঘৰৰ পৰা ওলাই আহিছোঁ এটা খানা খাব যোৱাৰ কাৰণে। তো হিৰক যাব, আমি আছোঁ বৰ্তমান এই বইনাগুছি বুলি কয়, ইয়াত আছোঁ। এই মন্দিৰটো বহুত ভাল লাগে জেগাখিনি, আৰু ইয়াৰ পৰা ডাইৰেক্ট হিৰকক ল'ম, হিৰকক লৈ খানা খাব যাওঁ। খানা খাই আৰু বাকীখিনি যি পাৰোঁ দেখাই আছোঁ। গাইজ আছিলোঁ আমি কাজ খাবা, কাজ খানা মানে কাজবিলাক হয় না,
কাজ বুলি কয় আমি স্কুলৰ কাজ খাবা এই মানে যিটো খোপা আৰু মাখি বাছ এইটোৰ যিটো মাজৰ ৰাস্তা গাইছ এই ৰাস্তাটো চাই লওক আমি আচলতে ফটো চটো উঠি ল'লোঁ এইটো চাইডৰ ভিউটো এইটো চাইড আৰু এইটো চাইডেও আছে ওপৰৰ পিনে আৰু এটা দুটা মানে ইয়াতে ফটো উঠাৰ কাৰণে বেষ্ট লোকেশ্যনটো আমি এটা দুটা মোবাইলতে যে ফটো উঠি দিলোঁ ফটো উঠা ভাল লাগে আমি ফটো উঠাৰ পাৰ গত যিবোৰ কেমেৰা নাই যে মোবাইল কেমেৰাই বেষ্ট আমি ফটো চটো গোটেই উঠিলোঁ আৰু ইয়াতে মই যিমান মই বহিলোঁ বিশ্বাস কৰে নকৰে সেইটো আপোনালোকৰ পিছৰ কথা 3 4 মান মানে বাইকে আহি ইয়াতে মানে বতাহৰ কাৰণে জিৰাই থৈ গুচি গ'ল আৰু আমিও ইয়াতে বতাহৰ কাৰণে জিৰাই আছোঁ আমি বতাহটো অলপ আল্টিমেট লেভেলৰ বতাহ বুলি আছে গাইছ এতিয়া অলপ জিৰাই উঠি আৰু ঘৰত যাই আৰু ফ্ৰেম ডেলিভাৰী দিবা আছে আমাৰ পুৰণা কাষ্টমাৰ ফোন কৰি জ্বালা দিব অলপ পিছতে ফ্ৰেমৰ মানে অলপ জ্বালা দিব গতিকে ঘৰতে সেইটো কাম কৰিব লগা আছে গতিকে সেইটো যে দেখি আছোঁ গাইছ অলপকৈ মোকদমা 1 ঘণ্টাৰ বেছি হ'ল এতিয়া জিৰাই যাব ইচ্ছাই নহ'ল মানে একেবাৰে আহাতাই গম পায় আৰু ইয়াৰ লোকেশ্যনটো একবাৰ দেখি দিছোঁ চাৰিওপিনে এইটো এটা লোকেশ্যন নেক্সট এইটো চাইডে ইয়াতে আহিলে গম পাব যাব ইচ্ছা নাযাব এতিয়া আগত এটা এই গাছত ঠানি আছে তো এই গাছত ঠানিটোত অলপ বহি লওঁ সেইটো চাইডৰ মানে অলপ সেইটো শিল চিল আছে তো তাত অলপ দিগদাৰ হয় তো ইয়াত অলপ বহি লওঁ ভিউটো চাই লওক গাইছ মানে আমাৰ ওচৰতে আছে ভিউটো মানে এইটো খোপা বুলি কয় খোপাৰ ওচৰতে আহি সঁচাই আল্টিমেট লেভেলত ভাল লাগছে গাইছ আহিছিলোঁ কাজ কৰিব আহি মোৰ তাতে জিৰাই গ'লোঁ 1 ঘণ্টাত বেছি হ'ল যেনিবা সেইৰকে বাৰু ইয়াৰ খাদ্য বস্তু অলপ আনিবা গ'ল আৰু অলপ বৰিং লাগিছে বহি মানে বহি ভালো লাগছে এইফালে যাব ইচ্ছা নাই আৰু ইয়াৰ খাদ্য বস্তু অলপ আনিবা গৈছে আগত গৈছে এখন দলং আছে দলংখনৰ পৰা আৰু ভিউটো আৰু বেছি ভাল লগা হয় যদি পাৰোঁ আমি আপোনাক লগত মানে দেখুৱাব চেষ্টা কৰি আছোঁ বাকী কথাবিলাক সিমান কষ্টকৈ আনে চাগে তাতে বতাহ বলি আছে তো চব নতুন পাত তাৰমানে লাগি আছে তো সেইকাৰণে অলপমান সেই হৈ আছে কি কয় পৰিৱেশটো আৰু বেছি ভাল লাগি আছে নতুন পাত আছে তো গছবিলাকত ইয়াত অলপ সময় জিৰাৰ পিছত মানে যিমান ভাগৰ আছিল যিমান দুখ আছিল যিমান কষ্ট আছিল সকলোবোৰ মানে অলপ সময়ৰ কাৰণে হ'লেও পাহৰি ইয়াত শান্তিত জিৰাব পাৰি বহুত শান্তিৰ জেগা আৰু আচলতে আজিকালিতো চব জেগাতে গছ গছনি কাটি ধ্বংস কৰিবই ধৰিছে আৰু ইয়াৰ অৱস্থাটো না গছ গছনি থাকিলে অৱশ্যে পৰিৱেশটো ভাল লাগে আৰু অলপ বতাহটো বলি থাকে আৰু গাইছ যিসকলে নভবা চিন্তাকৈ গছ গছনিবোৰ কাটি তহিলং কৰিছে সেইসকলে অলপ এনেকুৱা পৰিৱেশত আহি একবাৰ চাওক অলপ চিন্তা কৰি চাওক মানে আমাৰ পৰিৱেশ পাব লাগিলেও বহুত আজিকালি ভাগ্য লগা এনেকুৱা পৰিৱেশ চবতে নাপায় ইয়াত বাৰু গছ গছনিবিলাক আছে কাৰণে অলপমান শান্তি পোৱা গৈছে গতিকে আপোনালোককো কৈছোঁ যিমান পাৰে সিমান গছ গছনি ৰুৱক আৰু এনেকুৱা ভাল পৰিৱেশত এনজয় কৰি থাকক দিনটো ইয়াত আৰু বেছি সময় নকৰোঁ মানে ইয়াত যিমান সময় থাকিলেও তাৰমানে হেঁপাহটো নপলাই আৰু বহুত সময় হৈ গ'ল 4:10 হ'ল বৰ্তমান আৰু ইয়াত যিমান সময় যি থাকিম বাকী কামবোৰ সিমানে পিছ পৰি থাকিব এতিয়া সোনকালে ইয়াৰ পৰা ঘৰত যাব লাগে আৰু বাকী কামবিলাকো কৰিব লাগে ফটো প্ৰিণ্ট কৰিব লগা আছে নেমুলেশ্যন দিব লগা আছে বান্ধিব লগা আছে ডেলিভাৰী দিব লগা আছে বহুত কাম আছে তো পটাপট যাওঁ ইয়াৰ পৰা গাইজ যোৱাকালি যিটো ভিডিঅ' বনাই আছিলোঁ সেইটো আচলতে বহুত চেছ কৰা নহ'ল কাৰণ বহুত কামত বিজি থাকোঁতে তো বহুত ভাগৰ লাগি আছিল আৰু যিটো ফটো ফ্ৰেম আমি ডিজাইনিং কৰিছিলোঁ বা বনাইছিলোঁ সেইটো ফটো ফ্ৰেম যোৱাকালি লোৱা নহ'ল আজি ল'ব চাগে আজি যোৱাকালি ফোন কৰি মোক জনাইছে তো আজি সেইটো ফ্ৰেমো দিম সেইকাৰণে সেইটো ব্লগটো মই চেছ কৰা ইমান নহ'ল দাউৰিতে সেইকাৰণে আজি মৰ্ণিং এই ব্লগটো চেছ কৰি আছোঁ বাকী আজিৰ দিনটোতো ভাল এটা ব্লগ আহিছে মানে বনাম তো সেই ব্লগটো ইয়াতে চেছ কৰি দিওঁ নেক্সট ব্লগত লগ পাম তেতিয়ালৈকে বি ছেফ টো ৰাইট ছেফ গাইজ